আলুজ কিচেন। আজি আমি এটা ৰেচিপি ভিডিঅ' দিম। এয়া ঢেকীয়া শাক আমি প্ৰথমতে পিঁয়াজ আৰু জলকীয়াখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত ইয়াতে ঢেকীয়া শাকখিনি দি দিছোঁ। পিঁয়াজ আৰু জলকীয়াৰ লগত আপোনালোকে অলপমান জিৰা গুড়িও দি দিব পাৰে। এইখিনি চাওঁ, এইখিনি ভাজা হোৱাৰ পিছত অলপমান ঢাকন দি থৈ দিছিল। তাৰপিছত এতিয়া ঢাকনখন গুচাই দিছে আৰু অলপমান ভাজিছে। আমাৰ শাকখিনি ভাজা হৈ গ'ল। ইয়াতে আমি এতিয়া কণী এটা দি দিম। কণীটো এতিয়া এড কৰিম। এতিয়া কণীটো ভালদৰে লৰাই দিছোঁ। কণীটো ভালদৰে সিজি গৈছে। এতিয়া আমি গোটেইখিনি মিক্স কৰি দিওঁ। এয়া চাওক, আমাৰ ঢেকীয়া শাক ভাজি হৈ গ'ল আৰু আমি এতিয়া এইটো এটা বাউলত উলাই লৈছোঁ। এয়া আমাৰ ঢেকীয়া ভাজি হৈ গ'ল। ছানডে বিশেষ একো স্পেচিয়েল নাই, এয়া ঢেকীয়া ভাজিছোঁ। এতিয়া নেক্সট শাক মানে সেই বনাওঁ, কচু। আমি অকণমান তেল দি দিছোঁ। অকণমান নিমখ দি দিছোঁ। অকণমান হালধি গুড়ি, এয়া চাওক, আমি ইয়াতে কচুখিনি দি দিছোঁ। লৰাই লওঁ। ভালদৰে লৰাই দিছোঁ আমি। কচুত বিশেষ একো নালাগে, সৰিয়হ, নহৰু, জলকীয়া, এইখিনি এখন আমি ঢাকনি থৈ দিম এতিয়া সিজিবৰ কাৰণে। এয়া চাওক, আমি ইয়াতে জলকীয়া, নহৰু, সৰিয়হ সেইখিনি আমি এতিয়া মাৰি ল'ম ইয়াতে। এয়া আমাৰ মাৰা হৈ গ'ল এইখিনি। এতিয়া আমি ঢাকনি গুচাই চাওঁ। এয়া কচু ভালদৰে লৰাই দিছোঁ। প্ৰায় ভাজা হৈ গৈছে। ইয়াতে আমি এতিয়া আমি যে জুইখিনি কমাই থলোঁ।
ইয়াতে বিলাহীখিনি দি দিম আমি। এয়া সৰিয়হ, নহৰু, এয়া জলকীয়া পেষ্ট দি দিলোঁ। ধুনীয়া গোন্ধ ওলাইছে। এইখিনি আমি এতিয়া ঢাকনিৰে সৈতে বন্ধ কৰি থ'ব লাগিব। এয়া আমাৰ কচুখিনি ভালদৰে লৰাই দিওঁ। এয়া আমি অকণমান চিলি পাউডাৰ দি দিছোঁ আৰু লগতে অকণমান জিৰা পাউডাৰ, গৰম মছলা, এইখিনি ভালদৰে লৰাই লওঁ। এই সৰিয়হ আৰু নহৰু, জলকীয়া সেই মাৰিছিলোঁ যে এই পানীখিনি অখালিছিলে যে অকণমান পানী সামান্য দি দিছোঁ। ভালদৰে এইখিনি লৰাই দিওঁ। এতিয়া 10 মিনিটৰ কাৰণে ঢাকনি থৈ দিছোঁ। এয়া কচুখিনি হৈ গৈছে। কচুখিনি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাবচোন। আমি এতিয়া গেছটো অফ কৰি দিওঁ। এয়া আমাৰ কচু ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব। এয়া আমাৰ নহৰু, ইলাচি, দালচেনি আৰু এইটো লং আৰু জলকীয়া, পিঁয়াজ এইখিনি আমি এতিয়া মাৰি ল'ম মিক্সিত। এয়া নহৰু, জলকীয়া, এয়া ইলাচি, দালচেনি, এয়া পিঁয়াজ। এইখিনি মাৰি ল'ম এতিয়া আমি। এয়া কণীকেইটা ৰঙচুৱাকৈ ভাজি লৈছিলোঁ আগতে। এয়া হৈছে আদা, নহৰু বটাখিনি, এইখিনি হৈছে বিলাহী, এইটো তেজপাত। ইয়াতে তেজপাত দি দিওঁ এতিয়া। তেজপাত দি দিলোঁ। এতিয়া নহৰু, আদা এইখিনি দি দিছোঁ। এয়া সামান্য নিমখ দি দিছোঁ আৰু হালধি গুড়ি। ভালদৰে মিক্স কৰি দিওঁ। এতিয়া আমি বিলাহীখিনি মাৰিছিলোঁ যে দি দিওঁ। ভালদৰে ভাজিলোঁ। এতিয়া আমি ঢাকন দি থৈ দিওঁ। এইখিনি আমাৰ ভাজা হৈ গ'ল। এতিয়া আমি ইয়াতে অকণমান সামান্য ৰেড চিলি পাউডাৰ দিলোঁ। এইটো অপশ্যনেল হয়। ইয়াতে কাশ্মীৰী মিৰ্চি,
জিৰা গুড়ি অকণমান, আৰু গৰম মছলা। এইখিনি আমি ভালদৰে মিক্স কৰি লওঁ। আমি ইয়াতে পানী মিক্স কৰিছোঁ। ভালদৰে মিক্স কৰিম। এয়া ভাজি থোৱা বেচন হয়, ইয়াতে অকণমান লৈ লৈছোঁ। ইয়াতে অকণমান পানী মিক্স কৰি দিওঁ। ভালদৰে মিক্স কৰি লওঁ। ইয়াতে দিছোঁ কম পানী এড কৰিছোঁ। ভালদৰে মিক্স কৰি লওঁ। আমি এটা কণীকেইটা দি দিম ইয়াতে। এইখিনি অলপমান মেগী মছলা দি দিছোঁ ইয়াতে। এয়া আমি ইয়াতে অকণমান কচুৰি মিঠি দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিওঁ। এইখিনি আমাৰ হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কমেণ্ট, শ্বেয়াৰ, লাইক, ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।